হাই এভৰিৱান, নৱনীতাছ কিটচেনৰ পৰা মই নৱনীতাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কোনো ৰেচিপি লৈ আপোনালোকৰ সন্মুখত অহা নাই। আজি মই কেইখনমান ফটোহে দেখুৱাম। একচুৱেলি বিবাহ সূত্ৰে মই বৰ্তমান কলকাতাৰ বাসিন্দা। মোৰ বেংগলী ফেমিলিত বিয়া হৈছে আৰু আমি ফেব্ৰুৱাৰী মাহত গুৱাহাটীলৈ গৈছিলোঁ। গুৱাহাটীত পৰিয়ালৰ লোকসকলৰ লগত তোলা ফটো, লগতে ছাডেনলি মোৰ সৰু খুৰাৰ সম্পূৰ্ণ ফেমিলিক মই গুৱাহাটীত লগ পালোঁ। তেওঁলোকৰ লগতো ফটো তুলিছিলোঁ আৰু মোৰ ফেমিলিৰ ৰিলেটিভছৰ ঘৰলৈ যাওঁতে তাতো তুলিছিলোঁ ফটো। সেই সকলোখিনি ফটো মই আজি আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাককচোন। ভাল পালে নিশ্চয় কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। চাই থাককচোন। আজাৰাস্থিত অশোকদাৰ ঘৰলৈ গৈছিলোঁ। হোম চুইট হোম নামেৰে এটা সুন্দৰ কমপ্লেক্স, ৰিটায়াৰ্ড অইলৰ অফিচাৰসকলে লগ হৈ এটা বিশাল এলেকা তেওঁলোকে ঘৰবিলাক বনাইছে। ইমান সুন্দৰ এটা পৰিৱেশ, খুব ভাল লাগিল। আমি দুপৰীয়াৰ আহাৰ তাতেই গ্ৰহণ কৰিলোঁ আৰু বৰমাকো লগ পালোঁ, তেওঁৰ ল'ৰা ছোৱালী। খুব ভাল লাগিল আৰু তেওঁৰ পোহনীয়া কুকুৰটোৰ সৈতে মোৰ হাজবেণ্ডে খুব এনজয় কৰিলে। কাৰো ঘৰতে বাউণ্ডেৰী ৱাল নাই, কিন্তু ফুলেৰে যি মনোমোহা ৰূপ কৰি ৰাখিছে সেয়া অতুলনীয়। আমি এখন গ্ৰুপ ফটো তুলিছিলোঁ সকলো মিলি। খুব ভাল লাগিল তাত গৈ। নীলাচল পাহাৰত অৱস্থিত ভুৱনেশ্বৰী মন্দিৰলৈ গৈছিলোঁ। ইমান সুন্দৰ এটা পৰিৱেশ, সকলোকেই মন মোহিত কৰিব পৰা প্ৰাকৃতিক পৰিৱেশ সঁচাই আমাক আপ্লুত কৰিলে। আমি বগলা মন্দিৰো দৰ্শন কৰিলোঁ, খুব ভাল লাগিল। তাৰ পাছত আমি কামাখ্যা মন্দিৰ গ'লোঁ। এয়া চাওক, সোণৰ কলচী দেখা পোৱা গৈছে। আমি খুব ভাল পালোঁ। তাৰ পাছত আমি নৱগ্ৰহ মন্দিৰলৈ গ'লোঁ। একচুৱেলি মই প্ৰাকৃতিক পৰিৱেশখিনি দেখাবৰ বাবেই মই হাজবেণ্ডক লৈ গৈছিলোঁ। তাৰ পাছত আমি বশিষ্ঠ মন্দিৰলৈ গ'লোঁ। বশিষ্ঠ মন্দিৰত আমাৰ যিহেতু তাতেই বিয়া হৈছিল, গতিকে আমি প্ৰত্যেকবাৰ গুৱাহাটীলৈ গ'লে আমি বশিষ্ঠ মন্দিৰ যাওঁৱেই। গুৱাহাটীতে হঠাৎ আমি সৰু খুৰাৰ সম্পূৰ্ণ ফেমিলিটো লগ পালোঁ। চেৰি, চিম, তেওঁৰ ফেমিলি আৰু কণমানিজনী হিয়া, তাই আমাৰ মন মোহিত কৰিলে। খুব ভাল লাগিল। উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰলৈ যাওঁতে বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰীত খুব ভাল লাগিল। আমি তাতেই দৌলগোবিন্দ মন্দিৰত কেইখনমান ফটো তুলিছিলোঁ। মোৰ বাইদেউ কবিতা আৰু মোৰ মা গৈছিল তালৈ, লগত আমি আৰু বাইদেউৰ ল'ৰা প্ৰজ্ঞানন। খুব ভাল লাগিল তাতে। থাকোঁতেই ডাঙৰ বাইদেউৰ শহুৰৰ শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হৈছিল। সেইদিনা আমি চাৰিওজনী বাই ভনী লগ হৈছিলোঁ। খুব ভাল লাগিল। ব্লেক কালাৰ পিন্ধিছে মোৰ ববী বাইদেউ, য়েল্ল' কালাৰত পিন্ধিছে ডাঙৰ বাইদেউ আৰু ক্ৰীম কালাৰত এয়া কবিতা বাইদেউ। আমি সকলোৱে একেলগে ফটো তুলিছিলোঁ। খুব ভাল লাগিল। ববী বাইদেউৰ ঘৰলৈ যাওঁতে ফটো তুলিছিলোঁ, বাইদেউ, ভিনদেউ, লগতে মোৰ ভাগিন পৃথুৰ সৈতে। এই ফটোখন তুলিছিলোঁ কবিতা বাইদেউৰ ঘৰত। ভাইটি বুলটন, নিতু আৰু লগতে মোৰ ভতিজী ইপচি, তেওঁলোকৰ ঘৰত তোলা ফটো এখন। গুৱাহাটীত থকা কেইদিনত আমি আৰু কেইবা ঘৰতো ফুৰিবলৈ গৈছিলোঁ, কিন্তু সকলোৰে লগতে ফটো তোলা নহ'ল। মোৰ বৰদেউতাৰ ছোৱালী ৰাণী বাইদেউৰ ঘৰলৈ গৈছিলোঁ। মই 17 বছৰ য'ত মই চাকৰি কৰিছিলোঁ, মোৰ বছ ৰমেশ মালহোত্ৰা ছাৰ, সুৰেশ পাটনি ছাৰ, তেওঁলোকৰ ঘৰত গৈছিলোঁ আৰু ৰমেশ মালহোত্ৰা ছাৰৰ ঘৰতেই মই পৱন চাহানী ছাৰকো লগ পাইছিলোঁ আণ্টিৰ সৈতে। কিন্তু ফটো তোলা নহ'ল, তাৰ বাবে দুখিত। এই ফটোখিনি লৈয়ে এটা সৰু ভিডিঅ' মই বনালোঁ আৰু আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে নিশ্চয় ভাল পাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুৰ মাজত
শ্বেয়াৰ কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। ধন্যবাদ।